ঐ ছাৰ চাফা কৰিছে নেকি? কমল অ' এই গছৰ গুৰিকেইটা অকমান চাফা কৰি দিছো। ভালেই হৈছে। গছ পুলিকেইটা ডাঙৰ হৈ আহি আছে কমল। ডাঙৰ হ'লে যে আৰু কিমান ভাল লাগিব, ছায়া দিব। কষ্টবোৰ কিবা সাৰ্থক হোৱা যেন লাগে। কষ্টবোৰ মানে আপুনি লৈছে গছ পুলি, মোৰ কণ্ট্ৰিবিউচন আছে। কি কণ্ট্ৰিবিউচন আছে আপোনাৰ? গছত পানী দিছে না গোবৰ সাৰ দিছে? কথা কয় তই অকমান বেছি কথা কৱ কমল। ক'ত পেলাম? ওপৰতে নাম কিনিব আহিছে, কষ্ট কৰিছো মই। মুকু দাদা কি খবৰ? ভাল ভাল। এই চোৰ চাপাচি বিলাক কৰি আছো চাগে? নাই মুকু দাদা, বহুত দিন এইবিলাকত হাতেই দিয়া নাই। হাত দিয়া নাই, হাততে দেখো গম পা। এক্সিডেণ্ট হয় নি? কিন্তু ভাল কৰিছ দে, এইবিলাক বেয়া বিদ্যা ঠিক কৰি দিয়াই ভাল। নহয় মুকু দাদা, মই আকৌ ডিচিশ্যন লৈ পেলাইছো এইটো বিদ্যা একেবাৰে বাদ নিদিওঁ। কিয় মানে আমাৰ সেই পৰিয়ালটোৱে পৰম্পৰাগতভাৱে চলাই অহা এই বিদ্যাটো যদি মোতে শেষ হৈ যায়, মোৰ পিছৰ প্ৰজন্মই কেনেকে পাব? হয় নেকি? মুকু দাদা আৰে ভিতৰলৈকে গলি কিয়? কি ভৰালি? ক'ত? পকেটত? এই কি ভৰাম, মই একো ভৰোৱা নাই। নহয়, চোৰৰ ওপৰত ভৰসা কৰিব নোৱাৰি নহয়। এই নিজৰ মানুহৰ ঘৰত এইবিলাক কাম নকৰো, বহক না। কি কথা আছিল ক? মই ডিচিশ্যন এটা লৈ ললো যে মই এই বিদ্যাটো নেৰো। চোৰৰ? গতিকে আপোনাৰ পৰা অকণমান হেল্প বিচাৰি আহিছো। কেনেকুৱা হেল্প কৰিব লাগে? ধৰক মানে যেতিয়া আপোনাৰ ডিউটি নাথাকে, কেঁচাহঁত আছে নেকি ঘৰত? নাই নাই। আপোনাৰ যেতিয়া ডিউটি নাথাকে তেতিয়া আপুনি মোৰ লগত ওলাব। চোৰ কৰিব? হিন্দীত সোমাব নালাগে। আপুনি থাকিলে মানে মই গ্ৰিল বা ৰডবিলাক অকণমান বেকা কৰি দিম। আপোনাক সোমাই দিলো ভাল ভাল বস্তুকেইটা আপুনি পাৰ্চেল কৰি দিলে, মোলে আপুনি কমিশ্যনটো পাই গ'ল, মোৰ মালটো পাই গ'লো বাহিৰত। এইপাত দেখিছ থালো এই চুৰ কৰাটো আকৌ উত্তম বিদ্যা, শাস্ত্ৰই কৈছে। শিকি থক কামত লাগিব ন। ওলাছ কিয়? ওলা তই এনে ভাল বিদ্যাটো শিকাব আহিছে মোক। ওলা, ভাল বিদ্যা এটা শিকাইছে। মেডাম মাতিছিলে? ৰাকেশ আহিল নে? ৰাকেশ আহি পোৱাহি নাই, নাহে নহয় সোনকালে। এখন ইমিডিয়েটলি ডিটিপি কৰি আনক। ঠিক আছে বাৰু, মই ৰাকেশ আহিলে দি দিম। মই আপোনাক ডিটিপি কৰিবলৈ দিছো। মই পেনেৰে লিখি দিলে হ'বনে? হে, ডিটিপি কৰিব নাজানে মানে? কিয় নাজানিম বাৰু, কিমান ডিটিপি কৰিলো আগতে। তেতিয়াহ'লে যাক পটককে মোক ডিটিপিটো কৰি দিয়ক। কৈছো ফাঁকি মাৰাত মানে উস্তাদ চব। কমলো, কম্পিউটাৰটো অন কৰি দেচোন। কিয়? মই ডিটিপি এটা মাৰি ল'ব লাগে। আপুনি জানে? কিয় নাজানিম বাৰু, সেইকাৰণে মোক অন কৰিব দিছে। তই অকমান বেছি কথা কৈছো আকৌ কমল। অন কৰিবলৈ দিছো, অন কৰি দে। যা নোৱাৰ যদি যা, মই নিজে কৰিম। যা ওলা। শুনক, নাও ডুবি যাব, তথাপিও টিঙৰ পৰা নামনে আপুনি। হা, বেছি হৈছে আৰু দেই। হ'ল নে কামটো? মানে হ'ব আৰু মেম। অথনিৰ পৰা কি কৰি আছিলেনো? নহয়, মানে আখৰকেইটা উলিয়াব পৰা নাই। আপুনি উলিয়াই দিয়কচোন, মই 2 মিনিটত আপোনাক ডিটিপি মাৰি দি আছো। উঠক। মেডাম আপুনি আখৰখিনি উলিয়াই দিয়ক, মই 2 মিনিটত মাৰি দিম। উঠক আপুনি, যাওক। নহয় মই পাৰিম। যাওক না, অকমান্য দল গোটেই পঢ়ি ৰাখিছো বেহাৰবাৰী আউটপোষ্টত। এটা কাম ভালকে কৰিব নোৱাৰে। এনে পাৰো। এতিয়া মোৰ মুখলে ভেবা লাগি চাই থাকিব নে বেলেগ কাম কৰিব? মই বেলেগ কাম কৰিমগে এতিয়া। গৈছো। হোপলেছ চব। এটা কাম ভালকৈ কৰিব নোৱাৰে।